এক নম্বৰ মাটিৰ পাট্টা উচ্ছেদৰ কথা কেনেকৈ আহিব এই মাটিৰ পাট্টা দিয়াৰ পিছত আৰু কিবা উচ্ছেদৰ কথা আহে নেকি 3 তাৰিখ ইয়াতে ছেক্ৰেটাৰিয়েট BTC কোকৰাঝাৰত হ'ব জাগা সৰু হ'ব ডাঙৰ হ'ব মুঠতে আমি পাব্লিকে যদি বিচাৰে ডাঙৰকৈ বনাব লাগে আমি কৰিম মুঠতে আমাৰ অটেকিং চেৰিমনিটো আমি 3 তাৰিখ ফিক্স কৰিছো অহাকালি গভৰ্ণৰৰ ওচৰত আমি যাম যদি গভৰ্ণৰে হ'ব বুলি কয় সেইটো ফিক্স থাকিব যদি বাই চান্স গভৰ্ণৰ ডাঙৰীয়াই নোৱাৰিব পাৰে না নাই 3 তাৰিখত নোৱাৰে অমুক তাৰিখত হ'ব তেতিয়াই হ'ব আমিতো ৰেডি মুঠতে আমাৰ ফালৰ পৰা 3 তাৰিখটো আমি ফিক্স কৰিছো এটা গভৰ্ণৰ ডাঙৰীয়া বা চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ ওপৰত নিৰ্ভৰ কৰিব নাই আমি এইটো হ'ল আপোনালোকে কওকচোন মইতো সেই কথাটো কোৱাই নাই নিৰ্বাচনৰ ৰাইজক প্ৰতিশ্ৰুতি দিয়াটো মই এনে নিদিয়ে হয় মই কৈছো 3 তাৰিখ অক্টোবৰত আমাৰ কি বুলি কয় অটেকিং চেৰিমনিটো হ'ব এইটো কৈছো মই এনে চাই পেলাই যেহেতু আমি এবছলুট মেজৰিটি যেহেতু পাবলৈ গৈ আছে আমাৰ এটা বিশ্বাস আহিছে মোৰ ওপৰত মই ৰাইজক চাই পেলাই ৰাইজে যেনেকৈ সঁহাৰি দি আছে এইটো বিশ্বাস ৰাখি পেলাই মই কৈছো হয় 3 তাৰিখ অক্টোবৰত এনেকুৱা অটেকিং চেৰিমনি হ'ব আৰু ইয়াত গেষ্ট হিচাপেতো চিফ গেষ্ট হিচাপেতো গভৰ্ণৰ ডাঙৰীয়া থাকিবই ইয়াৰ পিছত আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া থাকিবই সেইবিলাকতো আমি কৈছো হয় এইবিলাক দেখাই দিয়কচোন মোক এইবিলাক দেখাই দিয়কচোন ৰাতিপুৱা 4টা বজাত নুঠোৱে মই 8টা বিচাৰি মিছা কৈছে না সঁচা কৈছে CM ডাঙৰীয়াৰ লগত যেতিয়া কথা পাতিম যেতিয়া লগ পাব তেতিয়াই ক'ব পাৰিম মই কাম্পা জিকিছে পাব্লিক মেণ্ডেট আছে সেইকাৰণে জিকিছে চিৰাং দুৱাৰত এইটো পাব্লিক মেণ্ডেট এইটো ইয়াৰ ওপৰত সমালোচনা কৰি লাভ নাই